নমস্কাৰ স্বাগতম জনাইছো ষ্টাডি কনা আসামৰ আনটা ভিডিঅলৈ আজিৰ এই ভিডিঅটিত আমি 8টা এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন চাম যি কেইটা প্ৰিপজিশন HSLC এক্সামে হক বা HS ফাইনাল এক্সামে হক বা অন্য যিবোৰ কম্পিটিটিভ এক্সাম আছে হে কম্পিটিটিভ এক্সামে হক সকলোবোৰ পৰীক্ষাৰ বাবে ইম্পৰ্টেন্ট আৰু এই কেইটা প্ৰায় পৰীক্ষাবোৰত আহি থাকে আৰু তোমালোকে HSLC আৰু HS ৰ ফাইনাল ইয়াৰ যিসকল ছাত্ৰ ছাত্ৰী এই ভিডিঅটো চাইছা তেওঁলোকে নিশ্চয় যদি প্ৰিভিয়াস ইয়াৰ পেপাৰ চাইছা তেনে নিশ্চয় চিনিয়ে পাইছা এই শব্দবোৰ ঠিক আছে যেহেতু আহিয়ে থাকে সঘনে গতিকে আমি এখিনি আজি আলোচনা কৰিম আৰু তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা প্ৰথমটো লিখিছো boast of next আছে sure of তাৰ পিছত আছে beware of devoid of conscious of tired of repent of fond of এইখিনি হৈছে appropriate preposition তোমালোকে boast of sure of beware of devoid of conscious of tired of repent of fond of এনেকে মাতি থাকিবা মাতি থকাৰ লগে লগে তোমাৰ মনত ৰৈ যোৱাৰ পাছত পৰীক্ষাত বুলে সেন্টেন্সটা আহিছে ঠিক আছে এনেকে বুলে আহিছে do not boast dash your wealth এনেকে বুলে সেন্টেন্সটা আহিছে তুমি যেতিয়া এইবোৰ সঘনে লিখি লবিনি মাতি থাকিবা boast of sure of beware of devoid of এনেকে মাতি থাকিবা নহয় তে পৰীক্ষাত যেতিয়া তোমাৰ এই সেন্টেন্সটো আহিব তুমি পঢ়ুতনে do not boast of to অটোমেটিক্যালি আহি যাব তোমাৰ তুমি যদি তেনেকে মাতি থাকা গটিকে এনে ধৰণে কৰিব লাগিব ঠিক আছে আজিৰ পৰা আমি এটো স্টাৰ্ট কৰিছো প্ৰত্যেক দিনা এনেকে বাছি বাছি উলিয়াম যত তোমাৰ এটা ইয়াত এতিয়া অফ হৈ আছে নেক্সট আমি বেলেগ বিচাৰি উলিয়াম আৰু তেনেকে আমি মুখস্থ কৰিবলৈ যত্ন কৰিম আৰু তোমালোকে চাবা এখিনি এনেকে তোমালোকে যেতিয়া পঢ়ি যাবা মুখস্থ কৰি যাবা তেতিয়া তোমালোকৰ পৰীক্ষাত নম্বৰ পাবলৈ খুব সুবিধা হ'ব এতিয়া আহিছে আমি আসামিজ মিনিংলৈ boast of মানে হৈছে অহংকাৰ কৰা বা গৰ্ব কৰা ঠিক আছে sure of মানে হৈছে নিশ্চিত beware of মানে হৈছে সাৱধান আমি এই কিছুমান যিবোৰ ঘৰত কুকুৰ থাকে যে কুকুৰ থকা মানুহবিলাকৰ ঘৰত চাবা গেটৰ সন্মুখত লিখা থাকে beware of dogs বুলি ঠিক আছে গতিকে হেতু কুকুৰৰ পৰা সাৱধান তা মানে beware of dogs মানে গতিকে beware লগত অফ হ'ব devoid of মানে হৈছে হীন নাইকিয়া কথাটো বুজি পাইছা হীন কি কলো নাইকিয়া নেক্সট কলো conscious of সচেতন tired of আমনি লগা repent of পস্তুৱা মানে বুজি পাইছা ন তুমি বুলে মই পঢ়িবলৈ কৈছিল তুমি নপঢ়িলা পৰীক্ষাৰ ৰিজাল্ট বেয়া হ'ল বেয়া হোৱাৰ পিছত তুমি পস্তাই আছা তো হেতু repent of পস্তুৱা fond of মানে হৈছে প্ৰিয় এতিয়া মই কলোৱে এখিনি তুমি একদম পুৰা লিখি লবা আৰু মাতি থাকিবা boast of sure of beware of devoid of conscious of tired of repent of fond of এনেকে মাতি থাকিবা তেতিয়া তোমাৰ পৰীক্ষাত অহাৰ লগে লগে অটোমেটিক্যালি সেই শব্দটো তোমাৰ মনলৈ গুচি আহিব গতিকে এটো কলো কি do not boast of your wealth আমি sure of যদি সেন্টেন্সটা লওঁ the student was sure of success তোমালোকে সেন্টেন্স বোৰ লিখি থব পাৰিবা এটো অফ হ'ব beware of all যদি লওঁ always beware of false friends ঠিক আছে তাৰ পিছত আছে devoid of he is devoid of common sense ঠিক আছে তাৰ পিছত নেক্সট conscious of ইয়াত ধৰিব one should be conscious of one's fault ঠিক আছে এটা দুটা তিনটা চাৰিটা পাঁচটা গল আৰু তিনটা আছে এটো মই ওপৰলৈ লিখিছো তোমালোকে হয়তো তলত আৰু ক্যামেৰাটো ধৰাগে না এখিনি তলখিনি ক্যাপচাৰ কৰিব পৰা নাই থাকিলে কি tired of he is tired of reading তাৰ পিছত নেক্সট আছে repent of he repented of his past misdeeds আৰু কি আছে fond of children are fond of sweets
গতিকে এইকেইটাই তোমালোকৰ প্ৰথম কাম হ'ল তোমালোকে এইখিনি মুখস্থ কৰিব লাগিব ঠিক আছে আৰু অসমীয়া মিনিংটো মই কৈ দিছোঁ তোমালোকে ভিডিঅ'টো ৰখাই ৰখাই লিখি ল'ব পাৰিবা আৰু এনেকৈ মাতি থাকিব বষ্ট অফ চিয়ৰ অফ বিৱেৰ অফ ডিভইড অফ কনচিয়াছ অফ টায়াৰ্ড অফ ৰিপেণ্ট অফ ফণ্ড অফ আৰু পৰীক্ষাত অট'মেটিকেলি আহিব কিন্তু স্পেলিংবোৰ আৰু প্ৰনাউন্সিয়েশ্যনবিলাকে শুদ্ধ হ'ব লাগিব ঠিক আছে আৰু কিছুমান পাম বাকীবোৰো পাম গতিকে স্পেলিঙৰ ক্ষেত্ৰতো তোমালোকে চাবা কাৰণ কি হয় পঢ়িবলৈ একেই লগা নিচিনা কিছুমান আহি যায়তো গতিকে তেনে ক্ষেত্ৰত তোমালোকে স্পেলিংবোৰ ভালদৰে চাবা আৰু এনেকৈ মুখস্থ কৰিবা আৰু তাৰপিছত তোমালোকৰ পৰীক্ষাত তোমালোকে কেনেকৈ নম্বৰ নোপোৱা তোমালোকে নিজেই চাবা আৰু ময়ো চাম কেনেকৈ তোমালোকে নম্বৰ নোপোৱা এনেকৈ পঢ়াৰ পাছত ঠিক আছে তো ইমানেই আছিলে ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰি দিবা আৰু যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা নাপাহৰিবা ধন্যবাদ